নমস্কাৰ পুনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। থাম্বনেইলটো দেখি ধৰিবই পাৰিছে আজি এই ভিডিঅ'টোত কাৰ বিষয়ে ক'বলৈ ওলাইছো। হয়, বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা জনপ্ৰিয় অভিনেত্ৰী মণিবৰ বিষয়ে ক'বলৈ লৈছো। প্ৰথমতে আপোনালোকে যিসকলে মণিবক ভাল পায় প্লিজ ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। মণিবৰ প্ৰকৃত নাম হৈছে পাপৰি বৰা। তেখেতৰ জন্ম তাৰিখ হৈছে 14 ফেব্ৰুৱাৰী। তেখেতে জন্মগ্ৰহণ কৰে নগাঁও জিলাৰ পহুকটাত। মণিবক সকলোৱে ঘৰত মাতে পপি আৰু জানু বুলি। মণিবৰ মাকৰ ঘৰত আছে মাক, দেউতাক, ককায়েক, ভতিজাক আৰু বৌয়েক। তেখেতৰ মাকৰ নাম হৈছে অঞ্জনা বৰা আৰু দেউতাকৰ নাম হৈছে গোলোক চন্দ্ৰ বৰা। মণিবৰ শিক্ষাৰ কথা ক'বলৈ গ'লে মণিবৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে। তেখেতে নগাঁও কলেজৰ পৰা হায়াৰ ছেকেণ্ডাৰী কমপ্লিট কৰে। মণিবৰ এগৰাকী বিবাহিত মহিলা। তেখেতৰ স্বামীৰ নাম হৈছে বাবাতু বৰা। মণিবৰ স্বামীৰ ঘৰত আছে মাক, দেউতাক আৰু এগৰাকী স্বামীৰ ভনীয়েক। বাবাতু বৰা আৰু পাপৰি বৰা প্ৰথমতে চিনাকি হৈছিল ফেচবুকত আৰু লাহে লাহে সেই চিনাকি প্ৰেমলৈ পৰিণত হয় আৰু তাৰ পিছত দুইখন ঘৰৰ সন্মতি অনুযায়ী দুয়োগৰাকীয়ে বিবাহপাশত আবদ্ধ হয়। অভিনয়ৰ কথা ক'বলৈ গ'লে পাপৰি বৰাই একক অভিনয়ৰ যোগেদি অভিনয় জগতলৈ আহিছিল। পোনপ্ৰথমতে তেখেতে 6-7 বছৰ পুৰণি গদামত একক অভিনয় কৰিছিল আৰু তাৰ পিছত তেখেতে বেহাৰবাৰী আউটপোষ্টলৈ আহিবলৈ সুবিধা পায়। তেখেতে ৰান্ধি আৰু ফুৰি ভাল পায় আৰু তেখেতৰ প্ৰিয় অভিনেতা হৈছে ৰবি শৰ্মা আৰু অভিনেত্ৰী হৈছে ৰিম্পী দাস। অভিনয়ৰ উপৰি তেখেতে এখন আঙঠা নামৰ উদ্যোগ গঢ়ি তুলিছে। তাত তেখেতক সহায় কৰে তেখেতৰ স্বামীয়ে। খুব কম সময়ৰ ভিতৰতে হাস্যমধুৰ আৰু সহজ সৰল অভিনয়েৰে তেখেতে সকলোৰে মন জয় কৰিবলৈ সক্ষম হ'ল আৰু তেখেতে পাপৰি বৰাৰ পৰা হৈ গ'ল সকলোৰে মৰমৰ মণিবৌ। মোৰ ফালৰ পৰা মণিবৌলৈ বহুত মৰম আৰু শ্ৰদ্ধা যাচিলোঁ। আগলৈ যাতে তেখেতে ধুনীয়া ধুনীয়া অভিনয় আমাৰ মাজলৈ লৈ আহি থাকে তাকে কামনা কৰিলোঁ। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।